hello, welcome back to my YouTube channel. আপোনালোক মানে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব, হেতুৱে কথা। আজি মানে বহুত দিনত মত মানে ব্লগটো ষ্টাৰ্ট কৰিছো। আজি দিনটোত কি হয়, ক'ত যাওঁ, কি কৰোঁ সব চাই থাকিলে গম পাব, হেতুৱে। আৰু বহুত কিবা কিবি কথা ক'বলৈ আছে, আপোনালোক কৈ আছো, দেখাই আছো। ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিলে হ'ল আৰু বছ, হেতুৱে কথা নেকি। আৰু লগতে এইটো চাওক, সব মানে ভাঙি চিঙি ক্লিয়াৰ অলৰেডি হ'লে, একোৱে নাই। সেইফালেও যাব পাৰিব, সেইফালেও চবতে যাব পাৰিব। মানে মেইন কথাটো সেইটোৱে, দেখিছে না, ফুটা চুটা দিয়া ফুটা হৈ গ'ল মানে অলৰেডি। মানে এনেকুৱাই আৰু এতিয়া কাম ষ্টাৰ্ট হৈ আছে। আজি মানে মিস্ত্ৰী চিস্ত্ৰী কোনো অহা নাই, সেইটোৱে। এতিয়া ডাইৰেক্ট গৈ থাকোঁ আৰু লগ পাই আছো আৰু তাতে মানে নিকেতনৰ ৰূপালী জয়ন্তী হৈ আছে আৰু মেইন কথাটো সেইটোৱে। এতিয়া নিকেতনৰ আপোনালোকক ৰূপালী জয়ন্তী কি কি হয় দেখাই আছো আজিৰ পৰা ষ্টাৰ্টিং, হয় নহয়? ব'লক আৰু লগতে আৰু এটা বস্তু দেখাবলৈ মই পাহৰি গ'লো। পেপাৰটো মানে এৱাই দিলোঁ, দেখিছে নাই? এইটো পেপাৰটো মানে ইয়াত এৱাই দিয়া গ'ল, সেইটোৱে। বেলেগ লগাম মানে স্মক পেপাৰ লগোৱা হ'ব, সেইটোৱে ন ভাই লগ। আৰু আপোনালোকে মোৰ চেনেলটোলৈ যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থৈ যাব ন, লগতে বেল আইকন দবাই দিব, তেতিয়াহে নতুন মানে ব্লগবিলাক পাই থাকিব, নিউ নটিফিকেশ্যনবোৰ পাই থাকিব আৰু সেইটোৱে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা দবাই থৈ যাব আৰু গোটেইকালে আৰু, হয় নহয়? সেইটোৱে, ব'লক আৰু আহি নিকেতনৰ ফ্ৰণ্টত পাই গ'লো। দেখিছে নাই, এইবিলাক ষ্টুডেণ্টবিলাক গৈ আছে তালৈকে গোটেই মানে, দেখিছে নাই? ৰাতিপুৱা হৈ আহিছোঁ ন, মাতটো কিবা ওলাইছে আৰু তাতে মটৰ ব্লগিং কৰা নাই, সেইটোৱে মানে। অকলেতো তালৈকে নাযাওঁগৈ মানে, আৰু কাৰোবাক লৈ যাম আৰু ন, সেইটোৱে। কোনডোখৰত পাতি আছে আপোনালোক এপাক দেখাই আনিছোঁগৈ, ব'লক চাই আহিব মোৰ লগতে গৈ, ময়ো চাই আহোঁগৈ। এইখনে মেইন গেটখন। ফাইনেলি ভাইলোকৰ বেহেলোক মানে বসন্তিক ৰখাই দিয়া হ'ল। মই মানে ফিল্ডৰ মাজত আহি পাই গ'লো। ভিৰটো দেখিছে না, চব পালে মানে মেইন গেটখনতে মানে ভাইলোক অহা নাই, সেইটোৱে। আগত আপোনালোক দেখাই আছো, বহুত ডাঙৰ পেণ্ডেল মানে এবাৰ হেভিকে পাতিছে, একদম ফাৰ্ষ্ট ন ৰূপালী জয়ন্তী। আপোনালোক মানে চিনেমেটিক শ্বট এটা দি আছে, চাই লওক মানে। সেইজনৰ পৰা মানে প্ৰচেছন এতিয়া ভাইলোকৰ বেহেলোক মানে আৰম্ভ হৈ গ'ল ন। আপোনালোকক এতিয়া ৰাস্তাত গৈ দেখাই আছো পুৰা চালিয়াকে। মই মানে নিপুৰ লগত আহিছিলোঁ, নিপু ক'ত গ'ল সেইটো আগত আছেগে বে। মই স্কুটিখন লৈ যোৱাই ভাল হ'ব, মানে আগত গৈ দেখাই আছোগে আপোনালোকক, ব'লক। ফাইনেলি মানে ভাইলোক স্কুটিখন ইয়াতে ৰখাই দিয়া হৈ গ'ল। মানে গুটখা খাই আছো, সেইটো কাৰণে বেয়া নাপাব ভাইলোক, বেয়াকৈ কমেণ্ট নিদিব কোনো। গুটখা খাই আছো ন, সেইটোৱে কথা। আপোনালোকক দেখাই আছো, ধুনীয়াকৈ চাই ল'ব মানে। এতিয়া মানে মই আগত আহি পাই গ'লো পুৰা। অকণ নিপুক বিচাৰি গৈছে, এইটো নিপু ইয়ালা কেমেৰামেন হৈ আছে গৈ লৈ তাত। আমাৰ টপা গুণ্ডা এইটো। কি হৈছে, ডিউটি নি? যা, তোক বিচাৰি পাইছো, ক'ত সোমাই আছিলিগে? কোলা কোলা লাগিব নেকি? এপাত এপাত ভাই লাইন চলি আছে। কি হ'ল, কিবা এটা কৈ থাকক বাবু। ৰাও নেকি? হয় দে, আজি কাৰণে কেমেৰামেন বহুত কষ্ট। শৰ্মা কি হৈছে? হেল্পাৰ নি? কি হৈছে? আমাৰ দবা কৈ দে কিবা এটা, ভাল লাগিছে। আমাৰ নিপু কিবা এটা কওঁ আকৌ। অকণমান আগলৈকে সেই আকৌ ঘূৰি দিম, আপোনালোকক দেখাই দিম এতিয়া ৰৈ লৈ। এই আমাৰ যদু ভাই
গোটেই গেৰ কৰা নাই একদম পুৰা না ভাই লগৰ বেহেন লগ মানে ছাবস্ক্ৰাইবাৰ আমাৰ ওলাই গৈছে মানে নিকেতনতো তেনেকে আৰু ৰাতি মানে ৰাতিও হ'ব ন পুৰা আৰু ধামাকা হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মেইন কথাটো সেইটোৱে এই মানে আধা ঘণ্টা 1 ঘণ্টামান মানে লাইন চিগাই নাই এতিয়ালৈকে বৰ্তমান চিগাই নাই আৰু বেছিকৈ একো কথা কৈ নাথাকোঁ এতিয়া মানে ঘৰত যাওঁ ধুনীয়াকৈ ৰাতিপুৱাই ওলাই অহা ভাত চাত খাই মেলি গা চা ধুই পাছত লগ পাই আছো আৰু ৰাতিকে মানে আৰু আজি ধামাকা হ'ব স্কিপ নকৰিব মানে মেইন কথা ভাই লগৰ বেহেন লগ মানে এতিয়া ৰাতি আহি পাই গ'লো মানে বঙলা ফ্ৰণ্টত দিছে নাই ৰাতি মানে পৰিৱেশটো মানে এনেকুৱা চেক্সি লাগি আছে মানে মেইন কথাটো চ' আজি এতিয়া মানে এতিয়ালৈকে একো হোৱা নাই অলপ পাছত হয় যদি মানে নাজানো বিশেষকৈ মই আজি দিনটো মানে মই এইকেইদিন ব্লগ বনোৱা নাই ন সেইটো কাৰণে মানে ব্লগ পাহৰিয়ে থাকিলোঁ বনাব লাগে বুলি ত' সেইটো কাৰণে এতিয়া আহি পিনে আকৌ ইয়ালৈ আহোঁতে মোৰ মনত পৰিছে সেইটো কাৰণে ব্লগটো আকৌ আৰম্ভ কৰি দিছোঁ আগত গৈ অকণমান আপোনালোকক দেখাই দিছোঁ চাই লওক আপোনালোকে হয় নহয় কি কোৱা ভাইটি কিবা ক'বা নেকি ভাইটিকেইটাই মাতিছে মানে অ'পিৱালা চিন মানে পুৰা খাতৰা তো ফাইনেলি ভাই লগৰ বেহেন লোক মানে একদম ভিতৰত এবাৰ মানে ষ্টেজৰ ওচৰত আহিছোঁ ফাৰ্ষ্ট টাইম বহি লওঁ একণতে বাগানী আহো আমি মানে থেংক ইউ ভাইটি থেংক ইউ এনেকৈ ছাপৰ্ট কৰিবা এয়া তোমালোকৰ স্কুলে ন তোমালোকে ইয়াৰে নহয় জানো নিকেত ন ন আজি কিবা আছে নাই আজি কিবা হ'ব নাই আজি হ'ব ন থাকিব লাগিব দেখাব লাগিব ন ৰাইজক চাব লাগিব ভাই লগতে ন ভাই লগ সেইটোৱে চাই থাকক মানে বেছিকৈ একো কথা কৈ নাথাকোঁ এতিয়া অলপ পাছৰ পৰা হ'ব বুলি কৈছে ভাইটিহঁতে অলপ পাছৰ পৰা আপোনালোকক দেখাম তেতিয়া মানে খাতৰা লাগিব জোচটো সেইটোৱে এইগাল গোটেইগাল এই জানে কি কৈ আছ তই দেখিছ ঘৰত যাব হোৱা নাই ৰাতিলৈকে ঐ বাগানীয়া বাগানীয়া হৌ চেপাই কিবা এটা কৈ দিয়া কৈ দে কিবা এটা কৈ দে কিবা এটা কল ছাবস্ক্ৰাইব এপাক ভালকৈ চবফালে ৰাউণ্ডটো দেখুৱাই দিম হয় নহয় সেইটো ধৰ না কিতাপ দিনা মানে কি দিছ ক'ত মা ভাগত কৈ দে আকৌ কিবা এটা তেন্তে দোকানত মানুহে আহি যাব ন কৈ দে কিবা এটা আহিব আহিব সস্তাত দিয়া আছে সস্তাত দিয়া আছে দে কিমান সস্তা বেলেগতকৈ বহুত সস্তা নেকি বিশেষকৈ মোৰ ভিডিঅ' চাই যদি কোনোবাই মানে ডিছকাউণ্টো দি দিব অলপ মানে হয় নহয় দিবি না ডিছকাউণ্ট সেইটোৱে কথা বেহেন লগ আহি যাব এতিয়াই মোকা মানে চকা মাৰি দিয়ক হয় নহয় পাছত লগ পাই আছো হা আমিতো ওলাই আছো ওলাই আছ নে জেং পুৰা ব্লগ বনাইছে কিবা কবি নেকি দোৱানত কৈ দে কিবা এটা নক কিবা কবি অ' ভাই ক কিবা এটা ক মোৰ চেনেলটো তই দোৱানত কিবা এটা কৈ দে দোৱানত দোৱানত ক দোৱানত ক'ব লাগিব দোৱানত ক'ব নোৱাৰে মই মানে ব্লগ ষ্টাৰ্ট কৰিলে জানে ন গোটেই গেং আহি যায় ভাই লগৰ গেং হয় নহয় সেইটোৱে মেইন মানে এই ইমান নালাগে ভাই প্ৰথম 1K-টোৱে মেইন মোৰ ভাগৰ এইটো আমাৰ ভাইটি দেই অঁ পোৱালি হয় সেইটোৱে মেইন কথাটো মই মানে ব্লগ ষ্টাৰ্ট কৰিলে গোটেই ভাই লগ মানে আহিয়ে যায় সেইটোৱে মেইন মানে ভাল লগা দিলছে এনেকৈ ছাপৰ্ট কৰিবা সদায় চ' আপোনালোকক দেখাই আছোঁ আপোনালোকে স্কিপ নকৰিব আৰু বহুত কিবা কিবি হ'ব গৈ আছে কৈ দে হ'ব গৈ আছে গোটেই গেং গোট খাই গৈছে মানে এবাৰ চিঞৰি দে ভাই ভাই লগ চিঞৰি দে ভাই লগ বুলি কৈ দে ভাই লগ বুলি ক গোটেইগাল মানে ভাই লগ গেং ন ভাই লগ মেইন সেইটোৱে সেনেকেই সদায় চবে ছাপৰ্ট কৰিব লাগে আৰু আমাৰ বেহেন লোকো কৰিব ছাপৰ্ট তেতিয়াই ভাল লাগিব নহয় চবে ছাপৰ্ট কৰিব লাগে চাই থাকক মুঠতে 1K-টো জল্দি কৰি দিব লাগে পকৰো ভাই এতিয়া আহি থাকা ফলমি এনেকৈ এতিয়া ব্লগটো মুঠতে শেষ হোৱা নাই আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক বহুত কি জেং হয়
ক'ত কি হয় আপোনালোকে চাই দিব জেংটো থাকিবই য'ত জিত ভাই থাকিব তাত জেং থাকিবই আহি যাওক আমি পাছতে লগ পাম আৰু এতিয়া বসন্তী য'ত আছে তাত যাম মানে পাছত লগ পাম কি খাবি পাৰ্টি কি হ'ব 1K হোৱাই নাই 1K হোৱাই নাই 1K হ'লে হৈছে 1K হ'ব লাগে মুঠতে সেইটোৱে কথা 1K হোৱাৰ পিছতে পাৰ্টি কেক কাটিব লাগিব জিবা ব্লগ চাই মাৰ খাইছো মই ঘৰৰ পৰা মোবাইল চাই পৰীক্ষা আগত মই জিবা ব্লগ চাই আছো মা আহি পাছৰ লগত বেয়া পিটিছে থেংক ইউ ভাই এনেকে দেই চাপৰ্ট তোমালোকৰ চাপৰ্টটোৱে মেইন গোটেই আমি আছো গোটেই গেং আহি যায় দেখিছে না ভাই লোক এইবিলাক চব ভাই লোক এইবিলাক মৰম বুলি কয় মৰম বাবু আহি পাইছে আমাৰ ভাই লোক আমাৰ মানে আহি গ'ল আৰু মাৰি দিব লাগিব মজা আয়া ভাঙি দিলে ডিমটো চাবে ডিম ভাঙি দিলে ডিম সেইটো মেইন কথা তই খাই দে এতিয়া গোটেইটো বাকলে ছাগলে খা বাকলে খা খা আকৌ গোটাই ল দে বাবু ক'ত গৈছিলে দিনটো নাই যাম আজি দিনটো ডিউটিত গৈছিলো ডিউটি হয় কামত গৈছিলো সেইটোৱে আহি পাইছো এতিয়া জাষ্ট হা ক'ত গৈছিলা ভাই লোক আজি মানে অথনৰ পৰা কোনো নাই মানে জোচ ইমান নাই গোটেই ভাই লোক পোৱালিগাল আহি গ'ল ন তেতিয়াহে জোচটো ওলাইছে কথা ক'বলৈ মানে তেতিয়ালৈকে কথাই ওলোৱা নাই এনেই কৈছো ন গোটেই ভাইটিকেইটা আহোঁতে ভাল লাগিছিলে জোচ তেতিয়াতোহে মানে জোচ আহিছে কেইটামান গৈছিলে ভাই লোক কেইটামান গৈছে আকৌ কেইটামান আহিলে মানে সেইটোৱে এইটোতো কি হ'ল তই কৈ দে ন অথনি কি হৈছিলে মোবাইলত কি জিত ভাই কি ৰাও মাৰিছিলি নি তাৰপিছত কোন ওলাইছিলে হা কেনেকুৱা লাগা ভিডিঅ' চাই এইবোৰ ভিডিঅ' চাই দেখোন তই মাল সেইদিনা বহুত পতালে আজি মাল নপতাবি আকৌ দেই আজি মাল চাল নপতাবি এয়া আমাৰ ভাইহঁত এয়া ভাই গুটি ভাই বহুত দিনৰ মন ভাল জিত ভাই একদম আল্টিমেট আমাৰ ভাই লগৰ চাপৰ্টত আছো যেন তেন্দেও ভাই ইয়াত মানে অলপ ভাই লোক বেহেল লগে চাব লাগিব ন ব্লগটো তেতিয়াহে গম পাব ব্লগ ষ্টাৰ্ট কৰিবই নাই গোটেই মানে গেং আহিয়ে যায় ন ভাই লগৰ একদম মজা লাগে ভাই লগ বিজি তুমিহে মেইন মানুহ ক'ত ঘূৰি পোৱা দেই হয় নে খবৰ খাতি একদম জাৰু মানে এনেকে ব্লগটো বনাইছো বেয়া চেয়া নাপাব ইয়াৰ পিছত মানে ইয়াত ধামাকা ব্লগ আহি আছে ছাবস্ক্ৰাইব কৰি দিব সেইটোৱে কথা আপোনালোকক দেখাই আছো মেইন কথাটো চাই থাকিব হয় নহয় জুই হয় নহয় কাজিয়া হৈ আছে জেং হৈ থাকিব দিয়ক মেইন কথাটো সেইটোৱে কি হ'ল আজি কেমেৰামেন বেয়া বিজি হয় নহয় আজি বেয়া